হেল্ল' গাইজ নমস্কাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকে দেখিব পাইছে সেয়া ৰাতি 11টা বাজি হৈছে এইটো আমাৰ হ'ল জোনাই টেলাম যিমানখিনি লেতেৰা হৈছে এইটো জ্বলাই দিয়া হয় এইটো দেখিব পাইছে আপোনালোকে ইয়াতে এইটো ইয়াত আমি দোকানদাৰসকলক কৈছিলোঁ নিজৰ দোকানৰ আগত ডাষ্টবিন ৰাখিবলৈ কিন্তু ইহঁতে আমাৰ কথাবোৰ ইমান মনোযোগ দিয়া নাই সেইটো কাৰণে আমি ইমান ৰাতিকে এইটো কামটো আৰম্ভ কৰিবলগীয়া হৈছে যিমানখিনি জাবৰ হৈ আছিলে এইটো আমি ইয়াতে জ্বলাই দিয়া হয় ইয়াৰ পৰা সেইখিনিলৈকে আমি জাবৰখন জ্বলাই দিয়া হৈছে এইটো চাওক লাগি আছে আমাৰ এইটো কামটো কৰা হৈছে আমাৰ মাত্ৰ এতিয়া আছে 3জন টেলাম ই ৰিক্সা ইউনিয়ন ফালৰ পৰা এইটো কাম কৰা হৈছে দেখিব পাইছে লাগি আছে ইয়াতে একটা জ্বলাই দিয়া হৈছে তাৰপিছত আৰু এটা ইয়াতো জ্বলাই দিয়া হৈছে আৰু এইপিনি আমাৰ লগৰ এজন কামত লাগি আছে এইটো ইয়াতে জ্বলাই দিয়া হৈছে জাবৰখন এইফালে গোটাইখিনি তাৰপিছত এইপিনি একজন লাগি আছে আপোনালোকক দেখাই দি আছোঁ এইফালে দেখিব পাইছে ইমান ৰাতিত কোনো ইয়াত নাই কিন্তু আমি ইমানখিনি কটা খোৱাৰ পিছতো এই দোকানদাৰসকলে আমাৰ কথাবোৰ মনোযোগ দিয়া নাই এইটো কাৰণে আমি এইটো কাম নিশ্চিতভাৱে কৰিবলগীয়া হৈছে আৰু এইপিনে চাইছে আপোনালোকে সেইটো দেখিব পাইছে সেইফালে একজন লাগি আছে তাৰপিছত সেইপিনে একজন লাগি আছে মই ভিডিঅ' শ্বুট কৰি আছোঁ ইয়াতে জাবৰখিনি কেনেকৈ জমা কৰা দিয়া হৈছে ইয়াতে আমি জ্বলাই দিয়া হ'ব ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আমি ইমান ৰাতিকে সেইবোৰ কাম কৰি আছোঁ কেনেকৈ লাগিছে কামটো কৰি বহুত ধুনীয়া আমি টেলামখন সদায় চাফা বিচাৰোঁ আৰু আমি টেলামখন সদায় চাফা কৰিয়ে থাকিম ৰাতি হওক দিন হওক এটা টাইম কিমান হৈছে এতিয়া এতিয়া অলমষ্ট আপোনাৰ 11 বাজি গ'ল 11:30 হ'ব হৈছে বাৰু এতিয়া টাইমটো তথাপিতো আমি কামটো কৰিব বিচাৰি আছোঁ 6 মাহ 8 মাহ আগতে কিন্তু দোকানী কমিটি এটাক কৈছিলোঁ যে সিহঁতক কৰিবলৈ কিন্তু আজিলৈকে কৰা নাই সেই গতিকে আমি কামটো আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ হ'লেও আপোনালোকে ছাপোৰ্ট কৰিব যে আমাৰ কামখিনি ভাল হৈছেনে হোৱা নাই আমি সদায় বিচাৰোঁ যে আমাৰ চোতালখন ভাল হৈ থাকক বা বাহিৰৰ মানুহ আহি পিনি দেখে যে এই জেগাখন ইমানেই ধুনীয়া ইমানেই চাফা সেইটো আমি বিচাৰোঁ হয় নহয় হয় কথাটো সঁচা হয় কিন্তু আমাৰ ইয়াতে নহয় মানে চবে চিমেণ্ট চাপৰি হওক জোনাই হওক লাইমেকুৰি হওক দোকান কৰি আছে সেইবিলাকক আপোনালোকে ক'ব যাতে নিজৰ দোকানৰ আগপালে ডাষ্টবিন এটা ৰাখিবলৈ চবকে জনাই ৰাখিব সেইপিনে এজন লাগি আছে কামত আৰু এইটোতো লাগি আছে বাৰু ইয়াতে জ্বলাই দিয়া হ'ব নহয় এইটো ইয়াতে জ্বলাই দিয়া হ'ব ইমান ৰাতিত এইটো কাম কৰি আছোঁ আমি আপোনালোকে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব আৰু সেইফালে মোৰ লগৰ এজন কামত লাগি আছে অলৰেডি যিহেতু জাবৰবিলাক গোটাইখিনি মানে জ্বলাই দিয়া হৈছে মই সেইপিনে গৈ আছোঁ চিনাকি কৰাই দিছোঁ মোৰ লগৰজনক আৰু দলে কেনেকৈ লাগিছে কামটো কৰি কিনে হা সেইফালে চাওক কেনেকৈ লাগিছে বঢ়িয়া এইটো চাফ চিকুণ কৰি আমাৰ কেইটা জেগাত চাফ হয় আমিও মনত খুচি হয় আৰু আচ্ছা কেইটা জেগাত এনেকুৱা জুই জ্বলাই দিয়া হৈছে 3-4-5টামান হৈছে এনেকুৱা জেগাত আমি এনেকৈ বটলি এনেকৈ জ্বলাই দিছোঁ আৰু আচ্ছা ইমান ৰাতিতে সেইবোৰ কাম আমি কৰিছোঁ কোনোবাই কিবা খোৱাৰ কাৰণে আমি কৰিছোঁনে নে বা নিজে ভাবি কিনি কৰিছোঁ নিজে আমি কৰিছোঁ আমি ইহঁতক দোকানী সন্থাবিলাক কৈছোঁ আমি লেতেৰা লাগে আপোনালোকে চাফ চিকুণত ডাষ্টবিন এটা ৰাখি নিজে নিজৰ দোকানৰ চোতাল মুখত এনেই ৰাতিপুৱা জ্বলাই দিলে ইয়াত এনেই পৰিষ্কাৰ হৈ থাকিব বেয়া লাগে আমিও এনেকুৱা দেখিলে সেইটো কাৰণে আমি উপায় নাইকিয়াৰ কাৰণে আমি নিজে জ্বলাইছোঁ আমি বেয়া লাগে বুলি কথা নহয় আৰু চবেই মানে পাব্লিকে ইয়াত অহা যোৱা কৰি থাকে যিমানখিনি কোনোবাই পানী খাব পানী বটলবিলাক ইয়াতে পেলাই দিব কোনোবাই বিস্কুট খাব এইটো কভাৰটো ইয়াতে পেলাই দিব কোনে চাফা কৰিব ন সেইটো কাৰণে আমি কৈছোঁ নিজৰ দোকানৰ আগত যাৰ দোকানৰ আগত কিবা হ'ব এইবিলাক মানে নিজৰ দোকানত ডাষ্টবিন এটা ৰাখিবলৈ আমি অনুৰোধ জনাইছিলোঁ কিন্তু এই দোকানীবিলাকে নামানে ন হয়নে নহয় কথাটো সেইটো হয় আৰু কিন্তু ৰাখিব লাগে সিহঁতে কিন্তু ইয়াতে পেলাই দিয়া নহ'ব তাৰপৰা ঝাৰু মাৰি কিনি এইটো নিজৰ দোকানৰ চোতালখন চাফা কৰি ইয়াত হাইৱেত পেলাই দিয়াটোতো কিবা নহয় কি নহয় সেইটো নিয়ম নাই ন
দোকানী ইয়াতে জ্বলাই দিয়া হৈছে আপোনালোকে দেখিব পাইছে সেয়া হ'ল জুই জ্বলি আছে এতিয়া ইমান ৰাতিত 11 বাজি হৈ গ'ল এতিয়া তাৰপিছত ইয়াতো আমি জ্বলাই দিয়া হৈছে এইটো চাওক ৰাতি এতিয়া দেখিব পাইছে আপোনালোকে কোনেও নাই এইফালে চাওক আপোনালোকে তাতো কোনেও নাই আৰু এইফালে গাড়ী এটা হৈ আছে তাতো কোনেও নাই গাড়ী এটা গৈছে এইফালে মানে নিজৰ এৰিয়াখন ভালকৈ চাফা কৰি ৰাখিবৰ কাৰণে সেইটো কাম কৰি আছে ইমান ৰাতিত এইটো চাওক কিমান ভাবিবলগীয়া কথা এইটো চাওক এই জুইটো জ্বলাই দিয়া নহ'ল নে এতিয়ালৈকে কিয় জুইটো জ্বলাই দিব লাগে এইফালে জাবৰবিলাক এইবোৰ জ্বলাই আছোঁ আমি প্ৰথমে গাৰ্বেজবোৰ যিটো লেতেৰা আছে লাইনে লাইনে আমি প্লাষ্টিকবোৰ যিমান লেতেৰা পৰি আছে বা চিকৰ উঠাইছে কোনোবাই প্লাষ্টিক পেলাইছে কাগজ পেলাইছে পলিথিন পেলাইছে সেইবোৰ আমি চব কালেক্ট কৰি পিনি জ্বলাম আচ্ছা ঠিক আছে এতিয়া চব কালেক্ট কৰা হৈ গ'ল ন আমি এতিয়া যিমানখিনিলৈকে পাৰিছোঁ ইমানখিনিলৈকে কৰা হৈছে ন ষ্টেচন আমাৰ ক্লিন হৈ থাকিব লাগে যাতে আমাৰ বাহিৰৰ পৰা মানুহ আহিব এই চাব যে এই জেগাখন ইমান ধুনীয়া ইমান চাফা সেইটো আমি বিচাৰোঁ হয় নহয় কোনেনো বিচাৰে যে জেগাখন লেতেৰা হৈ থাকক সেই গতিকে আমি এইবোৰ কামবোৰ কৰি গৈ আছোঁ কাইলৈ বেলেগ মানুহ এজনে বা বেলেগ আমাৰ গাঁৱৰ মানুহবোৰে আমাক ছাপৰ্ট কৰিব লাগে যে আমি আৰু কিমান আগুৱাই যাব পাৰিব সেইটোৱে আমি কামনা কৰোঁ হয় হয় ঠিক আছে বাৰু নামটো কৈ দিয়ক একবাৰ মোৰ দিব্য দলে গড় ক'ত তেলাম নেপালী বস্তি তেলাম নেপালী বস্তিৰ এজন হৈছে দিব্যা দলে ইমান ৰাতিত সিমানখিনি ভাল কাম কৰি আছে আপোনালোকে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আমি এইবোৰ কাম কৰি থাকোঁতে দাদা এজন লগ পালোঁ ইমান ৰাতিত আমাৰ কামবিলাক দেখি কিনে আহিছে তো কিবা এটা খব বুলি আমাৰ দাদাই কৈ দিয়কচোন দাদা আজি আমি বহুত ভাল পাইছোঁ হয় আজি 11টা 12টা বাজি গ'ল হয় সকলো ইয়াত চেপি খাই প্লাষ্টিক চালাষ্টিক বস্তু ব্যৱহাৰ কৰে হয় প্লাছ আমাৰ ছাৰ্ভিচত গিৰাই ৰাখিছে হয় সেইখিনি বস্তুৰ কাৰণে আমাৰ বহুত লেতেৰা পৰি আছে এতিয়া বুজি পালি হয় এইটো কাৰণে আমি চব জ্বলাই দিবলগীয়া হৈ গৈছে হয় উপায় নাই আমাৰ না সহায় কৰিছে আমাৰ গোটেই আমাৰ টমটম ড্ৰাইভাৰে অকলে হয় অ'কে যিটো নেকি এইটো কামটো কৰি আছে আমাৰ তেলাম ই ৰিক্সা ইউনিয়ন ফালৰ পৰা অ'কে একদম ধন্যবাদ মোৰ বহুত ভাল লাগিছে অ'কে ঠিক আছে বাৰু আপোনাৰ নামটো একবাৰ জনাই দিবচোন অমৰ দলে বোলে গাইছ তাৰ দেখিব পাইছে আৰু সেইফালে আমাৰ দাদা এজন আহি আছে এইটো জুই জ্বলাই আছে এইপিনি আপোনালোকক দেখিব পাইছে এয়া হ'ল আমাৰ দাদা ইমান ৰাতিত আমাৰ কামবিলাক চাই কিনি আহি আমাক অলপ ইয়াতে সহায় কৰি দিয়া হৈছে এইটো এয়া হ'ল আমাৰ দাদা আৰু সেইপিনি এজন লাগিয়ে আছে বিশেষকৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ সিমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব